নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল। আহি পালে সেইখন মাজত মাত্ৰ এটা দিন অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে সুখবৰ। প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব IPL মেচ। 5 এপ্ৰিলৰ বাবে সাজু বৰ্ষাপাৰা ষ্টেডিয়াম। আজি গুৱাহাটী পাবহি দুইটা দলৰ খেলুৱৈসকল। পঞ্জাৱ কিংছেৰে মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ। দিনৰ ভাগতে বৰঝাৰ বিমানবন্দৰ পাবহি টিম পঞ্জাৱ কিংছ। তাৰ পৰা পোনে পোনে হোটেল ডিভান্টালৈ যাব টিম পঞ্জাৱ। সন্ধিয়া 5 বজাত বিশেষ বিমানযোগে আহিব টিম ৰাজস্থান ৰয়েলছ। হোটেল ৰেডিশ্যন ব্লুত থাকিব ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল। 4 এপ্ৰিলত বৰ্ষাপাৰাত দুইটা দলে পৃথকে পৃথকে কৰিব অনুশীলন। প্ৰথমবাৰৰ বাবে গুৱাহাটীত IPL মেচ অনুষ্ঠিত কৰিবলৈ সাজু অসম ক্ৰিকেট সন্থা। গুলপীয়া বেনাৰ হোৰ্ডিঙে ভৰি পৰিছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। তাৰ পাছতে 8 এপ্ৰিলত বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ পুনৰ মুখামুখি হ'ব দিল্লী কেপিটেলছৰ বিৰুদ্ধে। দুইখন মেচ সুকলমে অনুষ্ঠিত কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাই আছে অসম ক্ৰিকেট সন্থাই। সমগ্ৰ অসমবাসীৰ দৃষ্টি নিবদ্ধ থাকিব লোকেল বয় ৰিয়ানপাৰাগৰ ওপৰত। যদিও ৰিয়ানে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে প্ৰথমখন মেচত বিফল হৈছিল, কিন্তু ঘৰুৱা পৰিৱেশ আৰু ঘৰুৱা দৰ্শকৰ সন্মুখত উন্নত খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব বুলি সকলোৱে আশা কৰিছে। তাৰ বাবে আমি ৰ'ব লাগিব অহা 5 আৰু 8 এপ্ৰিললৈ। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ। জয় অসম।